প্ৰয়োজনতকৈ অতিৰিক্ত সকলো বস্তুৱেই বিষ। ক্ষমতা, সম্পদ, লোভ, অহংকাৰ, ভালপোৱা, আহাৰ সকলোবোৰ হ'ব পাৰে। আপুনি যিমানেই মূল্যৱান হ'ব, সিমানেই বেছি সমালোচনাৰ পাত্ৰ হ'ব আপুনি। অপৰাধ নকৰাকৈয়ে যেতিয়া আপুনি অপৰাধী হৈ পৰিব, তেতিয়া মনে মনে থকাটোৱেই উত্তম। কাৰণ চিঞৰি চিঞৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰা নাযায়। মানুহে আপোনাক প্ৰশংসা কৰিলে সুখী নহ'ব, মানুহে আপোনাক নিন্দা কৰিলে দুখী নহ'ব। মনত ৰাখিব, মানুহৰ কথাত কয়লা কেতিয়াও সোণ নহয়। আমি নিজৰ ভুলৰ পক্ষত এজন ভাল আইনজীৱী আৰু আনৰ ভুলৰ বিপৰীতে এজন ভাল বিচাৰক। জীৱনৰ 6টা নীতি। প্ৰাৰ্থনা কৰাৰ আগতে বিশ্বাস ৰাখক। কথা কোৱাৰ আগতে শুনক। খৰচ কৰাৰ আগতে উপাৰ্জন কৰক। কিবা এটা লিখাৰ আগতে চিন্তা কৰক। এৰি দিয়াৰ আগতে চেষ্টা কৰক। মৰি যোৱাৰ আগতে বাচিব শিকক। সকলো সময়তে আনক দুখ বিচাৰি ফুৰাটো উচিত কথা নহয়। পাৰিলে তেওঁক সমাধান ৰাস্তাটো দেখুৱাই দিয়ক। কাৰণ এই পৃথিৱীত কোনো মানুহ ত্ৰুটিহীন নহয়। আপুনি যদি দুখীয়া হৈ জন্ম লৈছে, তেনেহলে সেইটো আপোনাৰ দোষ নহয়। কিন্তু দুখীয়া থাকি যদি আপুনি মৰি যায়, তেনেহলে সেইটো আপোনাৰ দোষ। জন্ম হোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা। কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত বাচি থকাটো কৰ্মৰ কথা। ক্ষমা তাকেই কৰিব যিজনে ভুল কৰিছে, কিন্তু তাক কেতিয়াও ক্ষমা নকৰিব যিজনে বেইমানি কৰিছে। পৰিপূৰ্ণ সন্তুষ্টিৰে ভঙা ঘৰত থকাটোৱেই বহুত ভাল, কিন্তু অসন্তুষ্টিৰে অট্টালিকাত থকাৰ কোনো সাৰ্থকতা নাই। নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, ভৰিৰ তলত দুবৰি বনো পূজাৰ কামত ব্যৱহাৰ হয়। মূৰৰ ওপৰত থকা তাল গছ নহয়। জুইত দিলে যিদৰে লোহাৰো পৰিচয় পোৱা যায়, ঠিক তেনেদৰে মানুহৰ ব্যৱহাৰত দেখি তেওঁৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। এই পৃথিৱীত কাৰোৰ ওপৰত কেতিয়াও ভৰসা নকৰিব। যিমান দিন নিজৰ হাত ভৰিত আৰু কোনোবাই যদি আপোনাক বেয়া বুলি কয়, মনত দুখ নকৰিব। মনত ৰাখিব, এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। আপোনাৰ ভাল সময়ত গোটেই পৃথিৱীখন আহি আপোনাক লগ দিব, কিন্তু বেয়া সময়ত আপোনাক নিজৰ ছাঁটোৱেও আপোনাক লগ নিদিব। সন্মান বস্তুটো আইনাৰ দৰে। আপুনি আনক যিমান সন্মান দিব, তেওঁৰ পৰা ঠিক সিমানেই সন্মান খিনি আপুনি ঘূৰাই পাব। ওপৰত উঠিবলৈ হলে নিজকে অলপ লঘু কৰিবলৈ শিকক। নিজৰ মাজৰ পৰা সকলো অহংকাৰ উলিয়াই পেলাওক। যেতিয়া আপুনি ভাল কিবা এটা কৰিবলৈ বিচাৰিব, তেতিয়া বহুতেই আপোনাক দেখি হাঁহিব, লগতে আপোনাক হিংসাও কৰিব, নাইবা আপোনাক বাধাও দিব। কিন্তু সেই সকলোবোৰ নেওচিহে আপুনি সফলতা পাব। জোৰ কৰি কাকো ধৰি ৰাখিবলৈ নিবিচাৰিব, কিয়নো যিজনে আপোনাৰ কাষত থাকিবলৈ বিচাৰে তেওঁ নিশ্চয় থাকিবই আপোনাৰ কাষত, আৰু যিজনে আঁতৰিব বিচাৰিছে তেওঁ যিকোনো প্ৰকাৰে হলেও আঁতৰি যাবই। সন্মান পাবলৈ হলে আপুনিও আনক সন্মান দিব জানিব লাগিব। সন্মান দিলেহে সন্মান আশা কৰাটো মূৰ্খামি।
খাদ্যৰ অভাৱত মানুহৰ কেতিয়াও মৃত্যু নহয়। মানুহ মৃত্যু হয় ভাল পোৱাৰ অভাৱত। সাপ যেতিয়া ঘৰত সোমায় তেতিয়া মানুহে তাক মাৰে আৰু যদি সেই সাপ মন্দিৰত শিৱলিংগত থাকে তাক মানুহে পূজা কৰে, গাখীৰ খুৱায়। ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে মানুহে এনেই আপোনাক সন্মান নকৰে। মানুহে আপোনাক সন্মান কৰিব আপোনাৰ স্থান আৰু পৰিস্থিতি দেখি। চৰিত্ৰৰ বাবেই মানুহে অথবা বহু সন্মানিত ব্যক্তিয়ে নিজৰ সন্মান হেৰুৱায় আৰু চৰিত্ৰৰ বাবেই বহুতো লাভ কৰে। সেয়েহে নিজৰ চৰিত্ৰইহে আপোনাক ব্যক্তিত্ব নিকা কৰি ৰাখিব। ৰূপ দেখাই কি লাভ যদিহে আপোনাৰ চৰিত্ৰই ঠিক নাথাকে? আবেগ দেখাই কি হব যদিহে আপোনাৰ বিবেকেই ঠিক নাথাকে? শিক্ষা দেখাই কি হব যদিহে আপোনাৰ ব্যৱহাৰেই ঠিক নাথাকে? প্ৰকৃত সুখ কেতিয়া পাব জীৱনত আপুনি জানেনে? যেতিয়া আপোনাৰ কিবা কামৰ জৰিয়তে নিজৰ লগতে আনকো উপকাৰ সাধন হব। আনক সমালোচনা কৰাটো যিমান সহজ তেওঁ পৰিস্থিতি বুজাটো সিমানেই কঠিন। জ্ঞানীসকলে সদায় ভাবি চিন্তিহে কথা কয় আৰু মূৰ্খসকলে কথা কৈ লৈ তাৰ পিছতহে ভাবি চায়। আনক সহায় কৰাটো ভাল, কিন্তু সেইটো কেতিয়াও নিজৰ স্বাৰ্থৰ কথা ভাবি নহয়। অন্ধকাৰে কেতিয়াও অন্ধকাৰক দূৰ কৰিব নোৱাৰে। একমাত্ৰ পোহৰেহে পাৰে আন্ধাৰক দূৰ কৰিব। ঠিক তেনেদৰে ঘৃণাৰে কেতিয়াও ঘৃণাক দূৰ কৰিব পৰা নাযায়। একমাত্ৰ ভালপোৱাইহে ঘৃণাক দূৰ কৰিব পৰা যায়। হিংসা ত্যাগ কৰিবলৈ হলে সকলোতকৈ আগত প্ৰয়োজন হব আপোনাৰ থকা ভালপোৱা আৰু বিশ্বাসৰ। আচলতে কোনেও কাকো পাহৰি নাযায়, প্ৰয়োজন পূৰ হলে আঁতৰিহে যায়। কেতিয়াও কোনো কাম এৰি নিদিব জীৱনত। এতিয়া দাঁত কামুৰি কৰা কষ্টবোৰে আপোনাক বিজুৰী তাপ দিব গোটেই জীৱনৰ বাবে। অসৎ মানুহে কাকো সৎ বুলি নাভাবে, সকলোকে নিজৰ দৰেই ভাবে। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব।